গুড মৰ্ণিং পেৰেণ্টছ, চবকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। চ' আজি বিশেষ ভিডিঅ' বনোৱাৰ কাৰণ আছিলে, কিন্তু যোৱা ৰাতি মোৰ লগৰ এটাৰ পৰা মানে মোবাইল চুৰি হৈছে এজনৰ, সেইটো কাৰণে আজি ভিডিঅ'টো বনাইছোঁ। চ' কালি সি কামৰ পৰা আহি থাকোঁতে মানে মোবাইলটো চুৰ হৈছে। চ' মোবাইলটো জেপত আছিলে, চাইকেল চলাই আহি আছিলে মানে। তাৰপিছত ফোন আহিলে, ফোন অহাৰ কাৰণে মানে জেপৰ পৰা জাষ্ট উলিয়াইছিলে কথা পাতিবলৈ ৰিচিভ কৰি। তাৰপিছত দুটা ল'ৰাই মানে বাইকত আহি আছিলে বুলি কৈছে। পিছফালে সিও নাজানিছিলে মানে এইটো চুৰি হ'ব বুলি। তাৰপৰা মোবাইলটো জাষ্ট উলিয়াইছোঁ, তাৰপৰা থাপ মাৰি মোবাইলটো লৈ গৈছে। ত' সি মানে ধৰিব নোৱাৰিলে, মানে চিনিব নোৱাৰিলে, এনেকৈ গুচি গ'ল বুলি কৈছে। ত' সেইটো কাৰণে চুৰি হোৱা বস্তুটো নাপায়গৈ। হ'লেবি মই ভিডিঅ'টো বনাইছোঁ, কাৰণটো হৈছে বনোৱাৰ কাৰণটো হৈছে মানে চবেই সাৱধানত থাকিব লাগিব, দখাকানা ৰাইজ বা বাহি। কাৰণ যিহেতু সেইজনৰ কালি চুৰি হৈছে, আজি মোৰ চুৰি হ'ব পাৰে, ভৱিষ্যতে আপোনাৰ চুৰি হ'ব পাৰে। সেইটো কাৰণে মই সাৱধানত মানে সাৱধানত থাকিবৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ। চ' মই দখাকানাত মই ফাৰ্ষ্ট টাইম শুনিছোঁ দেই, আগতে শুনা নাই। কিন্তু চুৰি হৈছে যদি গম পোৱা নাই বাৰু। যদি চুৰি হৈছে একেটা ল'ৰা হ'ব। বাইকখনো অকণমান মানে বগা কালাৰ বুলি কৈছে আগপিনে, কিন্তু সি মানে ভালকৈ ধৰিব নোৱাৰিলে, সেইটো কাৰণে ক'ব পৰা নাই। চ' বাইকটো কি বাইক আছিলে এইটো মানে ধৰিব নোৱাৰিলে, সেইটো কাৰণে মেইন প্ৰব্লেমটো এইটোৱে আছে। পুলিচে FIR দিয়া আছে, কিন্তু হ'লেবি এইটোতো হেৰুৱা বস্তুটোতো ওলাটো আশা বহুত কম আছে। চ' মই ভিডিঅ'টো এইটোৱে বনাইছোঁ, মানে চবেই সাৱধানত থাকক। মানে মোবাইল লৈ থাকিলেও অলপ সাৱধানে ল'ব লাগে, যিহেতু যাতে ভৱিষ্যতে এনেকুৱা নহয়। চ' মোবাইলটো আপোনাৰ ব্লেক মানে ক'লা কালাৰৰ আছিলে, Realme 8 হয়। মোবাইলটোৰ অলপ দাম আছিলে, 17-18 লৈছিলে বুলি কৈছে। মোবাইলটো বেছি দিন হোৱা নাছিলে কিনা। ল'ৰাটোৱে বহুত কষ্ট কৰি মানে মোবাইলটো কিনিছিলোঁ, কিন্তু বেয়া লাগিছে, সেইটো কাৰণে মই ভিডিঅ'টো বনাইছোঁ। চ' যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰক, মানে কাৰো মানে এনেকুৱা মানে হেৰি নহয়, ঘটনা নহয়। যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰক। চ' আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। আপোনালোকে ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, আৰু মোৰ চেনেলটো যদি নতুনকৈ আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।